সো আমাৰ মাজত আহি পালেহি গৌৰৱ গগৈ ছাৰ। ছাৰ স্বাগতম জনাইছো আপোনাক। ধন্যবাদ। কেনেকুৱা লাগিছে? হেল্ল' গাইজ, গুড মৰ্ণিং, নমস্কাৰ। সকলোকে আলি আই লৃগাঙৰ শুভেচ্ছা জনালোঁ। টাকাত মিচিং ৰাগামান আলি আই লৃগাং আয়াগাম চেগলুক দিওঁ। আৰু আজি আলি আই লৃগাং আমাৰ মিচিংসকলৰ বিহু, কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। তো আমাৰ ইয়াত চেণ্ট্ৰেলকৈ পাতিছে যোৰহাটত, আলি আই লৃগাং উদযাপন কৰিছে। তো দেৰি নকৰি ডাইৰেক্ট আৰম্ভ কৰোঁ ভিডিঅ'টো আলি আই লৃগাঙৰ স্থানৰ পৰা। তেতিয়া গৈ থাকোঁ ব'লক। কিদৰে পাতিছে যোৰহাটত আলি আই লৃগাং, কিদৰে অনুষ্ঠিত হৈছে, সকলোখিনি দেখুৱাম আৰু কি কি অনুষ্ঠান আছে, কি কি অনুষ্ঠান ৰাখিছে, সকলোখিনি আপোনালোকক দেখুৱাম। তো দেৰি নকৰি মোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। দেখিছা ইমান ধুনীয়া ইয়াত আমাৰ গুমৰাহ নৃত্য হৈ আছে, গোটেইখিনি আমাৰ ধুনীয়াকে ওলাই আছে ইয়াতে, পুৰা ফূৰ্তি কৰি আছে। আমাৰ সঁচাকে আলি আই লৃগাং যেতিয়া দিনটো আহে, দিনটোলৈ বহুত আশাৰে অপেক্ষাৰে বাট চাই থাকোঁ। বহুত বেছি ফূৰ্তি লাগিছে, বেছি ধুনীয়া পৰিৱেশ। আমাৰ মিচিঙৰ মেইন গুমৰাহ নৃত্য আৰম্ভ হৈ গৈছে এতিয়া। আপোনালোকক এফালৰ পৰা দেখুৱাই গৈছো পৰিৱেশটো। আৰু এয়া আপোনাৰ যাব চেষ্টা কৰিম এফালে। গৌৰৱ গগৈ ছাৰ আছেহি, গৌৰৱ গগৈ ছাৰৰ ওচৰলৈ যাবলৈ ট্ৰাই কৰিম। চ' আমাৰ মাজত আহি পালেহি গৌৰৱ গগৈ ছাৰ। ছাৰ স্বাগতম জনাইছো আপোনাক। ধন্যবাদ। কেনেকুৱা লাগিছে? মই যথেষ্ট আনন্দিত। মই বহুত দিনৰ পৰা বাট চাই আছো যে কেতিয়া এই যোৰহাটৰ এই কেন্দ্ৰীয় মিচিং আলি আই লৃগাঙৰ অনুষ্ঠানত আহিব পাৰিম, আৰু আজি আহি যথেষ্ট পৰিৱেশটো চাই ভাল পাইছো, আৰু চবকে মই আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ ছাৰ, আপুনি অহাৰ বাবে বহুত ভাল লাগিছে। এয়া আছিল গৌৰৱ গগৈ ছাৰ, আৰু ভাল লাগিল লগ পালো প্ৰথমবাৰৰ বাবে। তো এয়াই আমাৰ আচলতে মিচিং সংস্কৃতি, এয়া আলি আই লৃগাং, সকলোৱে মানে মাজত একতা। তো ব'লক আৰু চাই থাকো। এইখনে হৈছে আপোনাৰ য'ত আপোনাৰ সাংস্কৃতিক কাৰ্যসূচীখিনি হ'ব। দেখিছে চেণ্ট্ৰেল আলি আই লৃগাং মুকলি সভা, যোৰহাট মিচিং কাবাং। এইখিনি দেখিছে আপোনাৰ ইয়াত সম্ভৱ প্ৰাইজ মনি প্ৰতিযোগিতাও আছে। আধুনিক নৃত্য, মিচিঙৰ নৃত্য আমাৰ প্ৰাইজ মনি প্ৰতিযোগিতা আছে। বহুত ডাঙৰ আপোনাৰ মঞ্চ, কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন দিছে। তো প্ৰত্যেক বছৰে আমাৰ ইয়াত এনেদৰে উদযাপন কৰা হয়। মই এবাৰ খোৱা বোৱাখিনিৰ ফালে লৈ যাম আপোনালোকক। এই ইয়াতে আপোনাৰ খোৱা বোৱাখিনি হ'ব, ইয়াত খোৱা বোৱাখিনি পৰিৱেশন কৰা হ'ব। এনেকৈ হয়তো বুফে চিষ্টেম লাগিব ইয়াত। আপোনালোক আছে নি ইয়াত? বুফে চিষ্টেম হ'ব নেকি? তো এয়া দেখিবলৈ পাইছে আপোনাৰ ভাত অলৰেডি হৈ গৈছে, দালি, আৰু আপোনাৰ এইটো কি হয় দাদা? চব্জি আৰু মাংস আহি পোৱা নাই নেকি? এয়া মাছ আপোনাৰ অলৰেডি ৰেডি হৈ গৈছে। তো কিমানমান মানুহ আহিছে? সেইটো নাই কোৱা, এষ্টিমেট নাই কোৱা। আমাৰ গাহৰিটো আছে, গাহৰিটো আছে, বনাই আছে পিছফালে। ইয়াতে আপোনাৰ মই কাৰিকৰ ৰুমটোলৈ যাম, কাৰিকৰ ৰুমটো দেখুৱাই। এইখিনি আছে ভাজিৰ কাৰণে বনাই থৈছে। এয়া আপোনাৰ গাহৰি, এইটো কি কি বনিছে? এইটো মাটিদাইলৰ গাহৰি, কিমান আছে? 50 কেজি। 50 কেজি। এইদৰে আপোনাৰ গোটেইখিনি হৈ আছে ভিতৰত। কিমান টাইমত এটা খাব পৰা হ'ব? 12:30। মই আলি আই লৃগাং নাচিবলৈ আহিছোঁ। ভাল লাগিছে ন? নাচি আছে। আৰু এজন ঢুলীয়া দাদাক লগ পাইছো। কেনেকুৱা লাগিছে দাদা? হয় হয়, কেনেকুৱা অনুভৱ? ভাল অনুভৱ। আজি আমাৰ মিচিং আলি আই লৃগাং ভাল লাগিছে, ফূৰ্তি কৰিব চাগে ধুনীয়াকৈ। ঠিক আছে বাৰু, শুভেচ্ছা থাকিল। আজি যোৰহাট মিচিং কাবাঙৰ সৌজন্যত কেন্দ্ৰীয়ভাৱে আমি ইয়াত মানে উদযাপন কৰিছোঁ যোৰহাট ৰংঘৰত। গতিকে সকলোৱে সহযোগিতা আমি পাইছোঁ, সকলোৱে সহযোগিতা আমি কামনা কৰিছোঁ।
আৰু অনুষ্ঠান কি কি ৰাখিছে? অনুষ্ঠান মানে ইয়াত ৰাখিছে মানে আমাৰ মানে মুকলি কি বুলি কয় আমাৰ মানে হেৰি কি চিত্ৰাংকন প্ৰতিযোগিতা আৰু অন্যান্য হেৰি প্ৰতিযোগিতা আছে আৰু কৃষ্টি প্ৰদৰ্শন কৰিব 2 লাখ মান হ'ব 2 লাখ মানৰ লগতে মানে অন্যান্য মানে শিল্পী হেৰি আছে ৰাখিছে আৰু খোৱা বোৱা খোৱা বোৱা মানে আৰু মানে লগতে মানে দুপৰীয়া আহাৰ মানে খাবৰ কাৰণে ইয়াত মানে প্ৰস্তুতি চলাইছে আমাৰ মানে হেৰিটো মঞ্চত মানে দিয়া আছে সেইখিনি দেই। ধন্যবাদ জনালো আমালৈ। আৰু এইদৰে আলি আই লৃগাঙৰ সম্পূৰ্ণ প্ৰস্তুতি চলিছে আপোনাৰ যোৰহাট কেন্দ্ৰীয়ভাৱে যি আলি আই লৃগাং উদযাপন কৰিছে চেণ্ট্ৰেল আলি আই লৃগাং যোৰহাটৰ। ত' মই পুৰা পিছফালে আপোনাৰ চলিয়ে আছে গুমৰাং নৃত্য নৃত্য সকলোখিনি চলি আছে আপোনালোকে দেখিবলৈ পাইছে পূৰ্ণ গতিত পুৰা চলি আছে। ক'ব আলি আই লৃগাংখন কেনেকৈ প্ৰস্তুতি কৰিছে? আমি যোৰহাট মিচিং কেবাঙৰ উদ্যোগত কেন্দ্ৰীয় আলি আই লৃগাং কমিটিৰ সভাপতি মই ইন্দ্ৰজিৎ পেগু। আমি ইতিমধ্যে আমাৰ কাৰ্যসূচী প্ৰায় শেষ হৈছে। ৰাতিপুৱা আমি কাৰ্যসূচী মতে বৃক্ষৰোপণ আৰু শ্বহীদ তৰ্পণ আমাৰ যিটো মিচিং কেবাঙৰ আমি পতাকা উত্তোলন কৰিলোঁ। তো এয়া আমাৰ ষ্টাফৰ লগৰ আহি পালেহি মানে মই নিমন্ত্ৰণ দিছিলোঁ আমাৰ আলি আই লৃগাং খাবৰ বাবে এবাৰ চাইও যাব বোলো। এয়া গগৈ দা, জ্যোতিষ দা, দেৱজিৎ দা, এয়া মই কিবা কিবি সুধিছিলোঁ কিন্তু মোৰ মাইকটো সেই সময়ত অফ আছিল, মই পিছতহে গম পাইছিলোঁ আচলতে। তো তেওঁলোকে ভালকৈ কৈছে আলি আই লৃগাঙৰ বিষয়ে বাৰু কেনেকুৱা লাগিছে মই সুধিছিলোঁ। তো গোটেইকেইজনক মই এয়া আমাৰ মেইনজন প্ৰতিম দা, তো তেওঁ কিবা এটা ভাল মন্তব্য দিছিলে, ৰাইজৰ কাৰণে শুভেচ্ছাও দিছিল। তো এতিয়া আমি ভিতৰলৈ গৈ থাকিম এওঁলোকক খুৱাবলৈ। তো ইয়াৰ মাজতে মই কিবা সুধিছিলোঁ এওঁক, তো মানে লৃগাঙৰ কথাই সুধিছিলোঁ কিন্তু উপায় নাই, ভইচটো অফ হৈ থাকিল, মোৰ মাইক্ৰ' চুইচটো অফ আছিল, তো মই নাচালোঁ মানে তেওঁ কিবা এটা কৈছিল।